নমস্কাৰ সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ বিদ্যাৰ্থীসকল এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ বুৰঞ্জী আসাম হিষ্টৰীৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোৰ শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন আছে যিটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ তো বলক বিদ্যাৰ্থীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল প্ৰাচীন কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল অপশ্যন পুষ্য বৰ্মন বুধি বৰ্মন ভাস্কৰ বৰ্মন কুমাৰ বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব পুষ্য বৰ্মন আছিল প্ৰাচীন কামৰূপৰ প্ৰতিষ্ঠাপক ৰজা নেক্সট বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত সাম্ৰাজ্যৰ সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল অপশ্যন পুষ্য বৰ্মন বুধি বৰ্মন ভাস্কৰ বৰ্মন কুমাৰ বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন নেক্সট বৰ্মন বংশৰ ৰজাসকলৰ কোনখন বিদেশী ৰাজ্যৰ লগত কূটনৈতিক সম্পৰ্ক আছিল অপশ্যন চীন জাপান নেপাল ভূটান আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব চীন দেশৰ লগত বৰ্মন ৰজাসকলৰ কূটনৈতিক সম্পৰ্ক আছিল নেক্সট বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নামত অসমত ক'ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে অপশ্যন নলবাৰী কামৰূপ ধুবুৰী তেজপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নলবাৰী নেক্সট কোনজনা চীনা পৰিব্ৰাজকে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমলৈ আহিছিল অপশ্যন হিউৱেনচাং হাইহিয়ান মাও চেংটুং হো চি মিন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিউৱেনচাং কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাং আমাৰ অসমলৈ আহিছিল নেক্সট শুদ্ধ ঐতিহাসিক ক্ৰমটো হ'ল অপশ্যন আছে বৰ্মন বংশ শ্লেষ বংশ পাল বংশ শ্লেষ বংশ বৰ্মন বংশ পাল বংশ শ্লেষ বংশ ওপৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো বৰ্মন বংশ শ্লেষ বংশ পাল বংশ নেক্সট পুৰণি অসমত শ্লেষ বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন ৰজা হ'ল অপশ্যন শালস্তম্ভ নৰকাসুৰ মল্লদেৱ মহামাণিক্য আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব শালস্তম্ভ নেক্সট শ্লেষ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল বৰ্তমানৰ তেজপুৰ গুৱাহাটী দৰং চৰাইদেউ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব তেজপুৰ নেক্সট প্ৰাচীন কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা অপশ্যন ব্ৰহ্মপাল ৰত্নপাল ধৰ্মপাল হৰ্ষপাল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপাল আছিল প্ৰাচীন কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা নেক্সট পাল বংশৰ স্থাপত্যকলাৰ নিদৰ্শন অসমৰ কোন ঠাইত পোৱা যায় অপশ্যন মদন ৰামদেৱ মন্দিৰ কামাখ্যা মন্দিৰ গড়গাঁও প্ৰাসাদ তলাতল গড় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মদন ৰামদেৱ মন্দিৰ নেক্সট বিদ্যাৰ্থীসকল এইটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ প্ৰশ্নটো হ'ল প্ৰাচীন কামৰূপৰ বৰ্মন বংশৰ ৰজাসকল আছিল হিন্দু ধৰ্মী বৌদ্ধ ধৰ্মী অসুৰ ধৰ্মী একেশ্বৰবাদী ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব তো আজিলৈকে ইমানেই ধন্যবাদ